সত্যৰ দৰে শত্ৰুতকৈ মুখা পিন্ধা মানুহৰ মাজত থকাৰ এটা সুকীয়া আমেজ আছে। তোমাৰ সন্মুখত হাঁহি থকা প্ৰতিজন ব্যক্তিয়েই তোমাৰ একোজন শত্ৰু, সেয়া জানিও নজনাৰ ভাও ধৰাৰ এটা বেলেগ জুতি আছে। আমি অহংকাৰ কৰোঁ, গৌৰৱ কৰোঁ, তেজৰ গৰম দেখুৱাওঁ, টকাৰ গৰম দেখুৱাওঁ, কিন্তু আমি কেতিয়াবা অনুভৱ কৰোঁনে আমি ইমান ধুনীয়া দুনিয়াখন চকুৰে দেখি আছোঁ বিনামূলীয়াকৈ, কাকো পইচা দিব নালাগে। আমি উশাহ নিশাহ লৈ আছোঁ, অক্সিজেন লৈ আছোঁ বিনামূলীয়াকৈ, কাকো পইচা দিব নালাগে। যিদিনাখন আমি ICUত 1 ঘণ্টা অক্সিজেন ল'ব লগা হ'ব, সিদিনাখন আমি অনুভৱ কৰিম অক্সিজেনৰ মূল্য কিমান। আমি আজি কওঁ টকা পইচাই সকলো, টকা নহ'লে একো কাম নাই, কিন্তু মই কওঁ মিছা কথা, টকা পইচাই সকলো নহয়, টকা পইচাই মেইন নহয়। আমি টকা নহ'লেও জীয়াই থাকিব পাৰিম, কিন্তু অক্সিজেন নহ'লে জীয়াই থাকিব 1 মিনিটো নোৱাৰোঁ, আৰু জীয়াই থকাটো সম্ভৱেই নহয়। গতিকে মনত ৰাখিবা, টকা পইচাৰ অহংকাৰ গৌৰৱ সদায় নাথাকে। যদি গৌৰৱ কৰিব বিচৰা, অহংকাৰ কৰিব বিচৰা, সমাজৰ কাৰণে মানুহৰ কাৰণে এনেকুৱা কিবা এটা কৰা যিটো নেকি আপুনি মৰাৰ পিছতো আপোনাৰ